खुलुमबाय निउस 24 बड'लेण्डआव बयखौबो बरायबाय दिनैनि ब्रेकिं निउस इउपिपिएल आइजो गागुनि गाहाय आफादगिरि बिना गयारिया दिनै मदैगुरि समष्टि सेन्ट्रेल उइंस इउपिपिएल प्रेसिडेंट हिसाबै আজি আপোনাৰ আগমন ওদালগুৰি ডিস্ট্ৰিক্টত তেনেস্থলত আপুনি কি উদ্দেশ্য লৈ আপুনি এইটো ডিস্ট্ৰিক্টত আগমন কৰিছে সকলোকে নমস্কাৰ এতিয়া আমাৰ সারা পৃথিবীতে করোনা ভাইরাস 19 চলি আছে কামনা কৰোঁ সকলো মানে ভালকৈ নিজকে বচাই ৰাখিব জীৱনটো সবচেয়ে ডাঙৰ এইটো আশা ৰাখিম আৰু মই যে আপোনালোকে প্ৰশ্ন কৰিছে মানে ইউপিপিএলৰ নেত্ৰী হৈ কি কৰিব আহিছে ওদালগুৰিত মই ইউপিপিএলৰ প্ৰেচিডেণ্ট হৈ এইটোকৈ মানে সকলো মহিলাৰ অধিকাৰ যি আমাৰ অধিকাৰটো পাব লাগে ওমেন্স পাৱাৰ ওমেন্সৰ যি মহিলাবিলাকৰ পাব লগা আছে সেইটো কাৰণে মই সবকে মানে জগাব আহিছোঁ মানে এতিয়াও আমাৰ মাজত হেৰি নাই মানে এইটো কাৰণে মই আজি মহিলা ইউপিপিএলৰ প্ৰেচিডেণ্ট হৈ সকলো ডিস্ট্ৰিক্ট অকল ওদালগুৰি নহয় সারা বিটিচিতে মই ঘূৰি আছোঁ সকলো মহিলা জাগ্ৰত হৈ গৈছে মানে আমাৰ মহিলাৰ অধিকাৰটো লাগে সেইটো কাৰণে মানে দিনে দিনে বহুত মহিলা আমাৰ ইউপিপিএলত জইনিং হৈছে ক'ব গ'লে দিনত পুৰা সারা বিটিচিটো চালে 4,000 2,000 3,000 ডেইলি জইনিং হৈ আছে এনে সন্দৰ্ভত আপুনি ক'ব পাৰিবনে আজি বিপিএফৰ লগত আপোনালোকৰ ইউপিপিএলে সক্ৰিয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিম বুলি নিশ্চয় আমি পাৰিম কিয়নো 17 বছৰত বিটিসি পাই বিপিএফে কি কৰিছে কি কৰা নাই আমাৰ মাতৃবিলাকক সেইটো কোনো কাকো বুজাব নালাগে সবে গম পাইছে যে মহিলাৰ অধিকাৰটো কি কৰি দবাই ৰাখিছে তাহোন এতিয়া আমাৰ যি মহিলাবিলাকৰ পাব লগা আছিল ধৰি লোৱা বৃদ্ধ পেঞ্চনবিলাকো দিয়া নাই বিধৱা পেঞ্চনবিলাক পাব সক্ষম হোৱা নাই আৰু যিবিলাক বিয়া নোহোৱাকৈ ছোৱালীবিলাক আছে তাহোনো কিবা এটা অনুষ্ঠান পাব লাগিছিল এইটো পাব পৰা নাই আৰু আজিৰ দিনত এই যে হাউজিং লেট্ৰিন সেইবিলাক পাব্লিকে পাব লাগিছিল সেইটোও পোৱা নাই আৰু যিবিলাক মহিলাৰ নামৰ ৰেচন কাৰ্ড আহে সেই ৰেচন কাৰ্ডবোৰ পাব সক্ষম হোৱা নাই সেইটো কাৰণে সকলো মহিলাই মানে দুখ লাগিছে যে বিটিসি পাইও আমি 17 বছৰ হ'ল কিন্তু তাৰ পৰা আমি বঞ্চিত হৈ আছোঁ কিহৰ কাৰণে যদি আমাৰ বিটিসি চৰকাৰে ভালকৈ চলাই লৈ গেলহেঁতেন তেনেহ'লে সবে পাবলৈ সক্ষম হ'ল হয় কিন্তু এতিয়া 17 বছৰ হৈও যেনেকৈ মাতৃবিলাক যাৰ ঘৰ নাই সেই ঘৰ নাইয়ে আছে এতিয়াও যি প্লাষ্টিক ঘৰ আছিলে এতিয়াও প্লাষ্টিকৰ ঘৰতে শুব লগা হৈ আছে তেওঁলোকে কৈ আছে যোৱা 17 বছৰ ধৰি তেওঁলোকে বহুতখিনি উন্নয়ন কৰা বুলি কৈ আছে কোৱাটাতো সবেই ক'ব আমিও ভাল কৰিম মানে পাব্লিকে চাব নহয় এইটো পাব্লিকে গম পাই আছে কোনে ভাল কৰিব কোনে কৰা নাই এতিয়া আমি আমাৰ ইউপিপিএলৰ কিহৰ কাৰণে জইনিং হৈছে বা আমাক ছাপোৰ্ট কৰিছে সকলো মহিলাই কিয় ছাপোৰ্ট কৰিছে এইটো মেইন উদ্দেশ্য হ'ল আমাৰ মাননীয় সভাপতি প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি দিছে যেনেকি এটা ঘৰত মাতৃ যদি উন্নতি নহয় তেতিয়া সেই ঘৰ কেতিয়াও উন্নতি নহয় সেইটো কাৰণে আমাৰ প্ৰমোদ বড়ো ছাৰে প্ৰতিশ্ৰুতি দিছে পাব্লিকক যদি বিটিআৰত ইউপিপিএল চৰকাৰে আহে তেতিয়া প্ৰথমতে সি মাতৃক চাব বুলি মাতৃক উন্নতি কৰিম বুলি প্ৰতিশ্ৰুতি দিছে সেইটো কাৰণে সকলো মহিলা এতিয়া দিনে দিনে ক'ব গ'লে সকলো সারা বিটিসিত 2,000 3,000 মহিলা জইনিং হৈ আছে সেইটো চালে সবে গম পাব কাৰ ফালে শক্তিশালী আছে এইটো মুহূৰ্তত আপোনালোকৰ মাতৃ সমাজকে এক সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে ঘোষণা এটা কৰিছিল যোনে বিয়া কৰিব তেওঁলোকক সোণ দিব আৰু তেওঁ আছুতীয়াকৈ বিটিচিৰ পৰা 2 তলাকে সোণ দিব বুলি কৈছিল সেইটোৰ সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি এইটোতো বহুত লাজৰ কথা মানে মাতৃক বহুত অপমান কৰা হৈছে আমি শুনা নহ'লেও বিয়া হওঁ মাতৃবিলাকে
হয় না নহয় আমি বিয়া নহ'লেও মানে বিয়াটো আমি সোণা নহ'লেও হয় এনে সোণা দিব আৰু তেখেতে কৈছিল নিজে লেকচাৰত যিকোনো মতা হ'লে হ'ল এইটো বহুত লজ্জাৰ কথা আমি মাতৃ মানে কি মতা হ'লে হয় নেকি নিজৰ মতা কৰি এৰি দোসৰাকো বিয়া কৰি আৰু সোণ ল'বলৈ এৰি দিব পাৰে বহুত লাজৰ কথা মানে আমি সেইটো কাৰণে বহুত লাজ পাওঁ তেখেতে এটা BTCৰ চিফ হৈ এইটো কথা ক'ব নালাগিছিল আৰু অকল এইটো নহয় বহুত অপমান কৰি আছে বা বহুত গৰীবক শাস্তি কৰি আছে হাউজিং ঘৰ দিম বুলি 2000-3000 ডনেশ্যন উঠাই আছে ID দিব বুলি বহুত মহিলাবিলাকক ৰেচন কাৰ্ডৰ ID দিম বুলি 2000 কালেকশ্যন কৰি আছে বহুত লুটিপুটি খাই আছে BTC টাকাটো খাইছে কিন্তু পাব্লিকৰ পৰা কষ্ট কৰি পইচা কমোৱাবিলাকো লুটি খাই আছে সেইটো কাৰণে মই অনুৰোধ কৰি যাতে পাব্লিকে এইবাৰ সবে সজাগতা হৈছে মানে এইবাৰ আমাৰ UPPলৈকে যোগদান কৰি মানে 100% আমি চৰকাৰটো হ'ব গৈ আছোঁ আমি চৰকাৰ ইতিমধ্যে আমি মানে ঘোষণা কৰিব পাৰিম আমাৰ BTC চৰকাৰ মানে UPPলে চৰকাৰত আহিছে বুলি ঘোষণা কৰিব পাৰিম এই অনুৰোধ কৰিম প্ৰাৰ্থীৰ ওচৰত মানে আমাৰ যিবিলাক এনেতো জিকিবই জিকাটো 100% মদৈবাৰীও কিয়নো আমাৰ মহিলাৰ যিবিলাক অধিকাৰ পাব লাগে মই সেইটোকো বুজাব আহিছোঁ মানে আমাৰ যি অধিকাৰ এতিয়া পাৱাৰ উমেন্স বডিৰ পাৱাৰ লাগে মহিলাৰ যদি অধিকাৰ লাগে মহিলাই আগবাঢ়ি আহিব লাগিব পাৱাৰ কেতিয়াও যাচি নেদে সেইটো কাৰণে আমি নিজৰ পাৱাৰটো উমেন্স পাৱাৰ ল'বলৈ আমি আগবাঢ়ি আহিব লাগিব আমি ভাল কাম কৰিব লাগিব তেতিয়া আমাৰ পাৱাৰটো নিজে পাই যাব প্ৰাৰ্থীৰ কাৰণে কি ক'ব আপুনি প্ৰাৰ্থী মই সেইটোৱে জনাম যেতিয়া জিকি যাব ইয়াৰ পৰা আশা কৰোঁ ভাল ভোট লৈ CM পায় ভাল বিভাগত পায় সেইটোৱে মই আশা কৰিছোঁ আৰু সকলো পাব্লিকে হেল্প কৰে আৰু মই প্ৰাৰ্থীৰ ওচৰত সেইটোৱে মানে অনুৰোধ কৰোঁ যে আমাৰ মহিলা যিবিলাক মানে পিছ পৰি আছে সেই মহিলাবিলাকক ভালকৈ চাব আৰু নিজৰ অধিকাৰটো দিব সেইটো কাৰণে মই প্ৰাৰ্থীৰ ওচৰত অনুৰোধ কৰিছোঁ